Hi guys, welcome back to my YouTube channel Rava Vlogs. So guys, এতিয়া বজি আছে মোটামুটি 10:30 মান বাজি আছে। তো আপোনালোকে গম পাই আছে কি অম্বুবাচী মেলা হৈ আছে গাইজ। তো মোলৰ আছে আজি পেটলা আছে, তাৰপিছত বিকি আছে, মিনময় আছে পুৰা। তো আমি 4জন ল'ৰাই পুৰা আজি মানে পুৰা আমাৰ কাইলিপাৰাৰ পৰা পুৰা হেৰি যাই আছোঁ, এতিয়া কামাখ্যাত পুৰা টেম্পল যাই আছোঁ পুৰা। গাইজ আপোনালোকে গৈছেনে নাই? এইটো ভিডিঅ' চাই আপোনাৰ লগত যাব লাগিব। মানে এইটো মটিভেশ্যন টাইপ আৰু মানে পুৰা খোজকাঢ়ি যাম। তো খোজকাঢ়ি যোৱাৰ লগতে বহুত দেৰি হ'ব আৰু মানে এনেকুৱা টাইপকৈ যাই আছোঁ আৰু। তো চাওক আৰু আজি মানে ৰাতিটোত বহুত অলপ উৎপাত টাইপ হ'ব, মানে কি হয় কি নহয় তো চাম। তো ভিডিঅ'টো স্কিপ নকৰিব, এনেলৈকে চাই থাকিব, মজা ল'ব গাইজ। তো পুৰা আজি অলপ এডভেঞ্চাৰ টাইপ হ'ব পুৰা, মানে মানে এডভেঞ্চাৰ টাইপ আৰু পুৰা কি হয় চাওঁ। তো ভিডিঅ'টো স্কিপ নকৰিব, এনেলৈকে চাই থাকিব, মজা ল'ব। মাংস বনাই খাওঁ। বহুত কি হ'ব না আজি পুৰা মানে ট্ৰাক চাক চলি আছে আৰু ট্ৰাক চাক চলি থকাৰ লগতে আমাৰ এই পেটলাৰ অৱস্থা চাওঁ, ঘামেৰি পুৰা মানে হেৰি হৈ গৈছে। গাইজ এটা কথা শুনক, আমি এতিয়া যোন চাইড দি যাই আছোঁ তাতে একদম আন্ধাৰ, কি বা হয় এতিয়া আমি নাজানো আৰু ভগৱানৰ পৰা আশা। আমাৰ এই বিকি আছে চাওঁ, এই বিকি ই বোৱাৰী লাভাৰ চুলি কাট চাক তাক চুলি কাট কি কৈ আৰু তাৰপিছত এতিয়া অলপ क्या बोलता है जानते हो? वो हॉर्स कट बोल रहे हो। হৰ্চকাট বলতা হৰ্চকাট পাৱাৰ অফ হেয়াৰ কাট। এতিয়া আমি আছোঁ এতিয়া কালাবাৰত আছোঁ আৰু এতিয়া মানে ছিজনটো বহুত দাঁত দি আছোঁ। 12:30 বাজিল আৰু খোজকাঢ়ি কিনে পুৰা মানে টাৰ্গেটটো আছে আমাৰ আজি। তো এয়া মিনময় আছে আৰু ফেশ্বন শ্ব' দেখাইছোঁ। ফেশ্বন শ্ব' ইয়া ব্ৰ। তো বাদ দিয়া চব। তো এতিয়া মেইন কথা বহুত টাচ এটা আছে আৰু আজি যদি এইটো টাচটো যদি কৰিব পাৰোঁ গাইজ, তো জানে আৰু তো নেক্সট অলপমান আৰু দিম অলপ। আমাৰো বেছি পইচা নাই, 100 টকাই আছে, কেনেকৈ যাম বে? এই পইচাৰ কথা নাই, কিন্তু আমাৰ মেইন কথা টাৰ্গেটটো মেইন হয়নে নহয় বিকি? হয় ইয়া ব্ৰ। তো চাওঁ গাইজ, তো ব্লগটো স্কিপ নকৰিব, এণ্ডলৈকে চাই থাকিব, মজা ল'ব। খোজকাঢ়ি যাই আছোঁ। এতিয়া আহি পালোঁ আমি চুইচ গেট। ইয়া তো পুৰা যাই আছোঁ। আমাৰ বিকি আছে বোৱাৰী লাভাৰ, পুৰা ৰাস্তাত পুৰা বিন্দাৰিতে কেইটা বাজিছে? কেইটা বাজিল? 1:30 বাজি আছে, পুৰা বিন্দা যাই আছোঁ। 1:30 পুৰা। তো পুৰা মজাকৈ যাই আছোঁ খোজকাঢ়ি। তো আজি বহুত কষ্ট হৈছে, ৰাস্তাত আৰু বহুত কিবি আছে। কামাখ্যা পালোঁ আৰু ওপৰত দেখাই দে। এইটো পুৰা এই কেমেৰা প্ৰব্লেম না, ইমান আইফোন চাইফোন নহয় আৰু নৰ্মেল এণ্ড্ৰইড ফোন চলাই আছোঁ। এতিয়া পুৰা মানে ৰাতিপুৱাই হৈ গ'ল গাইজ। তো আৰু মানে পুৰা মানুহ চাওক, পুৰা মানুহ পুৰা ৰখি আছে, পুৰা যাম হয়। এতিয়া মানে গোটেই ৰাতিটো মানে পুৰা নাইটত দিয়া টাইপে হৈ গ'ল। তো এতিয়া যাই আছোঁ পুৰা কামাখ্যা মা দেখি আছে, পুৰা অলপ হাল্লাদাই চিষ্টেম হৈ আছে পুৰা মানুহ আৰু বহুত পুৰা ভিৰ মানুহ হৈ যায়। তো চাওঁ ওপৰত কি আৰু পুৰা গেটখন ধুনীয়াকৈ বনাইছে, পুৰা এনেকুৱা টাইপ পুৰা পাহাৰখন, মানে পাহাৰৰ নতুনকৈ পুৰা গেটটো আৰু এনেকুৱা টাইপ। এতিয়া যাই আছোঁ লগত নহয় বে, নৰে। তো এতিয়া যাই আছোঁ আৰু পুৰা গাইজ ৰাতিপুৱা পুৰা মানে 5টা বজাতে ইমান মাৰোঁ আৰু পুৰা যাই আছোঁ। তই কিবা কৈ দি, তই কি কৰিবি আজি গোটেই ৰাতিটো কি হ'ল? টোপনিয়া লাগছে, ভোকো লাগছে। তো যাই আছোঁ খোজকাঢ়ি। তো আমাৰ ইয়াত বিকি আছে। তো বিকিৰ জছটো আজি মজা হৈছে পুৰা। আমি ৰাতি কেইটা বজাত ওলাইছিলোঁ কৈ দিয়ে? ৰাতি আমি ওলাইছিলোঁ 10টা বজাত। 10টাৰ পৰা ক'ত 10টা? 9:30 ওলাইছিলোঁ। 8টামানত ওলাইছিলোঁ। পুৰা গোটেই ৰাতি বৰ কৰি দিছোঁ আজি। গোটেই ৰাতি বৰ কৰাৰ পিছত তো কামাখ্যাত দৰ্শন কৰিবলৈ যাই আছোঁ। কিবা কি ক অলপমান জছ দিয়া ভিডিঅ'ত কি ক'ম ভাই, কৰি আছোঁ। ইয়াৰ অৱস্থা মানে পুৰা হেৰি হৈ গৈছে আৰু লাষ্টত কিনে মানে ফাৰ্ষ্টৰ ভিডিঅ'কেইটা আপুনি যদি স্কিপকেইটা চায়, কিন্তু ইয়াৰ পুৰা তেতিয়া সেইটো টাইমত বেয়া জছ আছিল, কিন্তু এতিয়া টাইমত এতিয়া পুৰা জছ নহয় গৈছে পেটলাৰ। তেওঁ নাই পুৰা মানুহ চানুহ যাই আছে, আমি অলপ ৰখি যাই আছোঁ পুৰা এনজয়মেণ্ট লৈ ভিউ লয়। এই আৰু গাইছ যাই আছোঁ। এয়া বিকি যাই আছে, দাদা আমাৰ আছে, তো এনেকৈ যাই আছোঁ আৰু তো পুৰা আমাৰ পেটলাৰ অৱস্থাটো অলপ কাইলিপাৰা হৈ গৈছে, পুৰা কাইলিপাৰাতে। তো এনেকুৱা টাইপকৈ যাই আছোঁ আৰু গা বিষ হৈ আছে অলপ প্ৰব্লেম। তহঁতৰ অলপ কেনেকুৱাতে কৈ আছে এইটো কৈ দে।
মজা লাগছে জয় মা কামাখ্যা কি ক বঢ়িয়া এনেকুৱা যাই আছোঁ আৰু গাইজ পুৰা গেটটো পুৰা ধুনীয়াকৈ সজাইছে চাওক এইখন পুৰা মানুহ গাইজ পুৰা আহি পালোঁ ভিতৰত পুৰা এনেকুৱা এটা ধুনীয়া পুৰা লাইট চাইট জ্বলাই লাগিছে এইবিলাক ৰাতিপুৱা আহিছে 7টা বাজি পুৰা মানুহ চাপ মানুহ পুৰা মানে গাইজ পুৰা ভিৰ হয় তো পুৰা ওপৰৰ বাটত আছোঁ আৰু ধুনীয়াকৈ পুৰা সজাইছে এয়া পুৰা ধুনীয়াকৈ সজাইছে পুৰা লাইট চাইট দিছে তো বিকি এক্সপিৰিয়েঞ্চটো কোৱা তোমাৰ কেনেকুৱা লাগিছে আহি পেলাই আৰু বহুত কষ্ট হৈছে ন কষ্ট বহুত হৈছে আপোনালোকে ইয়াৰ চেনেলটো চাই ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব দিয়ক বাৰু আৰু এইকেইটা আমাৰ লগৰকেইটা আছে এইবিলাক বহি আছে ইয়াতো ক'বাত ভাড়া ধৰি খাব লাগিছে গাইজ পুৰা ফুড চুড লৈ ল'লোঁ আৰু এতিয়া যাই আছোঁ এইফালেও দেখা দিয়ে ইয়া আমাৰ পুৰা আছে যাই আছোঁ আৰু মানে ফুড চুড লৈ আছে আৰু এক্সপেঞ্চিভ আৰু এনেকুৱা আৰু ধুনীয়া মন্দিৰ চাওক এইফালে দেখা দিয়ে আৰু পুৰা পূজা চূজা কৰি আছে তো এনেকুৱা আৰু ইয়াৰে যোনটো ওপৰৰ হেৰিটো ন পুৰা গোটেই সোণৰ হয় পুৰা গোটেই সোণৰ এই কোনে দিছে এইটো এই সোণৰ আম্বানী দিছে না আৰু কোনোবা দিছে মানে আম্বানী দিছে চাগে না যাওঁ তো বল পুৰা ভাগৰ ধৰিছে গাইজ পুৰা সেৱা চেৱা কাঢ়ি কিনে নাযায় গিয়া এই বঢ়িয়া সেৱা কাঢ়ছে এই দুইবাৰ কাঢ়ছে নেকি তিনিবাৰ এই মানুহ পুৰা ভিৰ আৰু গাইজ এনেকুৱা ভিৰ হৈ আছে পুৰা এনেকুৱা যাই আছোঁ তো মানে আহি কিনে গাইজ তো মানে বিকিৰ মানে খং উঠিছে বিকি তোমাৰ কিয় খং উঠিছে এইটো কৈ দিয়া এবাৰ কৈ দিয়া তুমি পিছত কমেই মন নাই কিয় মন নাই তুমি কেমেৰা দেখি কেনে কি বেয়া পাইছা নেকি কিয় এনেতো বেয়া নাপাবা নহ'লে বা লাইফত একো কৰিব নোৱাৰিব নেকি হা আৰু তহঁতে কি কিবা ক'ব কিবা এটা কওঁ তোমাৰ কিয় দুখ বহুত দুখ দিয়ে তো মেইনলি তো ৰাতি বহুত মানে ৰাতি মানে সোমাব দিয়া নাছিল তো 5টা বজাত সোমাব দিছে পুৰা তো মানে বহুত মানুহৰ পুৰা জাম লাগি আছিল আৰু খোজকাঢ়ি কিনে যাই আছোঁ তো অম্বুবাচী মেলা 2024 এইটো পুৰা আজি লাষ্ট ডে নেকি আজি লাষ্ট এনে 26 তাৰিখলৈকে 26 তাৰিখলৈকে আছে চাগে নাজানো কিন্তু আজি লাষ্ট হ'ব পাৰে নাজানো ভালকৈ নাজানো আৰু ফিক্স কোনে কোনটো তো আৰু মানুহ চানুহ পুৰাই নযায় আছে আৰু এয়াই আৰু মানুহ আহি আছে আৰু লগতে পুৰা খাই আছোঁ জালমুড়ি দি আছে আৰু ইহঁতে খাই আছে লাল চাহ আৰু বিস্কুট হেল্ল' গাইজ আপোনালোকেতো ইয়াৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব লগতে বেল আইকনটো দাবাই দিব আৰু কিবা কোৱা তুমি আৰু তুমি কিবা ক'বা নেকি কিবা এটা কৈ দিয়া পুৰা মোটামুটি এনেকুৱা টাইপৰ পেকেট মোটামুটি 20 পেকেটৰ আপ গৈছে আৰু ইয়াক চাওক না পুৰা বটল চটল লৈ কিনে পুৰা উৎপাত পুৰা বেলেগ নাভাবিব কিন্তু বেলেগ নাভাব অকল গুলকণ্ডি আছে আৰু যদি গাইজ ভিডিঅ'টো ভাল লাগিছে তো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব তো কাষৰ থকা বেলেগ আইডিটো টিপি দিব এণ্ড নেক্সট ব্লগত লগ পাই আছোঁ গাইজ তো বাই বাই